গানে কি এনে গানটো তেতিয়া কম্পোজ কৰিছোঁ তেতিয়া কিতাপ এখন ওলাইছিল হীৰেণ ভট্ট মই কিনি আনিলোঁ গানে কি আনে গানটো মই কম্পোজ কৰি দিলোঁ মই আই ৱাজ ইন ক্লাছ 8 এখন কিতাপ মানে পঢ়াৰ পিছত মই গানে কি আনে সেইটো মই ক্লাছ 8ত কৰা কিন্তু দেই পিছত মই যেতিয়া মই সেইটো কোনটো এলবামত আছিলে মায়াত যেতিয়া মই গানটো মই ভৰালোঁ তাৰপিছত কোনোবাই মোক ক'লে যে তই গানটো ললি হয় সুধিলি নাই ছাৰ মই বোলো সুধিব লাগে কিতাপখনৰ নাম আছিলে তোমাৰ গান তাৰপিছত মই এদিন গ'লোঁ হিৰুদাৰ ঘৰত প্ৰথম লগ পাইছোঁ তেওঁ গানটো শুনিছে তেতিয়া ওলাই গ'লতো হিট হৈ গ'ল তেওঁ মানে মোক কৈছে তুমি এবাৰো নাহিলা মোৰ ওচৰলৈ মই বোলো মই নাজানো নহয় আপুনি কিতাপখনৰ নাম দি দিলে তোমাৰ গান মই ভাবি ল'লোঁ মোৰ গান সেইকাৰণে মই নাই দিলোঁ 1000 টকা দি আহিছোঁ কিমান পইচা দিব লাগে মই সেইটো নাজানো 1992-93 তেতিয়া 1000 টকাত বহুত ডাঙৰ কথা মানে এতিয়াতো বহুত দিয়েতো এতিয়া বোলো মই এইটো কিবা এটা মই এলবাম এটা কৰিছোঁ মই আপোনাক কিবা এটা দিছোঁ হাঁহিছে আৰু